গুড মৰ্ণিং। মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহি আছোঁ আজি মামাৰ ঘৰলৈ। বিহু বুলি এয়া মামাৰ ঘৰলৈ আহি আছোঁ। মিঠাই লৈ লৈছোঁ বিহুৰ কাৰণে, আৰু এতিয়া আমি যাম মামাৰ ঘৰলৈ। দেখাম সকলোখিনি, আমি কি কৰিম, ক'ত যাম, কেনেকৈ কিহত যাম, সকলোখিনি দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া দেখিছেনে, আমি অহাৰ কাৰণে মামাই মাছ ধৰিছে। আমি মাছেৰে ভাত খাম এতিয়া। আৰু এয়া ইমান ধুনীয়াকৈ ফুল ৰুইছে দেখিছেনে মামী আৰু ভণ্টিয়ে। ফুলনি বাগিচাখন দেখাম আপোনালোকক, চাই যাওক। আৰু লগতে এয়া কপৌ ফুল, বহাগ মানে কপৌ ফুল দেখিছেনে বাৰু, বহুত ধুনীয়াকৈ ফুলি আছে কপৌ ফুলজোপা। আৰু বিহু বুলি সকলোৱে কিবা এটা লৈ গ'লোঁ, আৰু ককা আইতাৰ পৰাও আশীৰ্বাদ বিচাৰি পেলাই এয়া আমি তামোল দিছোঁ। আৰু বিহুত মানে আশীৰ্বাদটোৱে মেইন ন, ককা আইতাৰ পৰা। সেইবাবে আমি বা আৰু মই দুইজনীয়ে গৈ আশীৰ্বাদ ল'লোঁ। আৰু যদিহে ভিডিঅ'টো মোৰ ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ এই চেনেলটো নতুনকৈ যদি চাই আছে কোনোবাই, ছাবস্ক্ৰাইব কৰি দিব। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি